নমস্কাৰ আপোনালোকক অকণমান হহুৱাবলৈ চেষ্টা কৰোঁ। ট্ৰেইনত মানে এখন ট্ৰেইনত ভীষণ ভিৰ। ট্ৰেইনখন আহি ষ্টেচনত ৰ'লহি। ৰোৱাৰ লগে লগে দুটা ল'ৰাই মানে একদম কুকুৰৰ নিচিনাকৈ ভিতৰত সোমাই গৈছে। কুকুৰৰ নিচিনাকৈ ট্ৰেইনৰ ডবাত মতা মানুহ মাইকী মানুহৰ ভৰিৰ তলে তলে। তাৰপিছত কি হ'ল, এটাই সুধিলে, ঐ কি ভৰিৰ তলে তলে আহিছ? মতা মানুহ মাইকী মানুহ দেখা নাই নেকি? বোলে ফেটি সাপৰ পোৱালি দুটা আনিছিলোঁ, খোল খাই গ'ল। সেই বুলি কোৱাৰ লগে লগে ডবাৰ মানুহ এটা নাইকিয়া হৈ গ'ল, চব পলাই দিলে মানুহ। তাৰপিছত কি হ'ল, তাহাঁতি দুটাই দৰ্জা খিৰিকী মাৰি দুইটাই গপচত শুই গ'ল। তাৰপিছত তাহাঁতি কোনো মানুহ নাই যে আৰামত শুই দিলে। ৰাতিপুৱা সাৰ পাইছে, সাৰ পাই খিৰিকী এখন খুলি পেলাই সুধিছে, এইটো কোন ষ্টেচন? বোলে এইটো শিমলুগুৰি ষ্টেচন। আচ্ছা, শিমলুগুৰি ষ্টেচন, আমিতো শিমলুগুৰিত উঠিছিলোঁ। অঁ, এইটো ডবাত সাপ ওলাইছিলে কালি, এই ডবাটো কাটি বাকীখিনি গুচি গ'ল। এতিয়া ২ নম্বৰটো শুনক। এটা ল'ৰাক মানে ফুটনি কৰিছে, বুজিছ? আছাম মেডিকেল হস্পিটেলৰ প্ৰতিটো ৱাৰ্ডতে মই থাকি পাইছোঁ। সিটোৱে তাক সুধিছে, তই কেজুৱেলিটিত আছিলি? বোলে অঁ, মোৰ ভৰি ভাগিছিলে, তাত কেজুৱেলিটিত আছিলোঁ। তাৰপিছত সুধিলে, আচ্ছা তই মেডিকেল 1ত আছিলি? বোলে অঁ, মেডিকেল 1ত আছোঁ, মোৰ বেমাৰ হৈছিলে। তাৰপিছত সুধিছে, আচ্ছা তই চিলড্ৰেন ৱাৰ্ডত আছ? বোলে অঁ, মোৰ সৰুতে বেমাৰ হৈছিলে নহয়, চিলড্ৰেন ৱাৰ্ডত আছোঁ। তো সিটোৱে ভাবিছে যে ই ক'ত নাথাকিব পাৰে। তাৰপিছত কৈছে, আচ্ছা তই টিবি ৱাৰ্ডত থাকি পাইছ? বোলে অঁ, মোৰ টিবি হৈছিলে নহয়, টিবি ৱাৰ্ডত 3 মাহ থাকিলোঁ, তাৰপিছত ভাল হ'ল, আহিলোঁ। সিটোৱে ভাবি ভাবি পাৰ পোৱা নাই। তাৰপিছত আহা, তই কেঞ্চাৰ ৱাৰ্ডত আছ? বোলে অঁ, মোৰ কেঞ্চাৰ হৈছিলে নহয়, কেঞ্চাৰ ৱাৰ্ডত মই 3 বছৰ থাকিলোঁ, তাৰপিছত ভাল হ'ল, আহিলোঁ। এতিয়া সি ভাবিলে, আচ্ছা তই মেটাৰ্নিটি ৱাৰ্ডত আছ? বোলে অঁ, মই মেটাৰ্নিটি ৱাৰ্ডতো আছোঁ। আৰে তই মতা মানুহটো কেনেকৈ মেটাৰ্নিটি ৱাৰ্ডত থাকিবি? বোলে চা, মোৰ তাত জন্মই